হেল্ল' ফ্ৰেণ্ডছ, আমাৰ এই পৃথিৱীখনত এনে বহুতো ঠাই আছে যিবোৰ ঠাইৰ বিষয়ে আমি জানিবলৈ আমাৰ বাবে এটা জীৱন যথেষ্ট নহয়। বৰঞ্চ এটা জীৱনত আমি এই ঠাইবোৰৰ বিষয়ে জানিব নোৱাৰিম, কিয়নো এই পৃথিৱীখন বহুত বিশাল। বন্ধুসকল, এই বিশাল পৃথিৱীখনৰ আজি মই কেইখনমান ৰহস্যময় ঠাইৰ বিষয়ে আপোনালোকক ক'ম। তেন্তে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। নাম্বাৰ 1, ডেভিলছ ব্ৰিজ, জাৰ্মানী। বন্ধুসকল, এই ব্ৰিজখন আপোনালোকে চাওকচোন, দেখিবলৈ বহুত ধুনীয়া লাগিছে নহয়নে? কিন্তু কৈ দিওঁ যে এই ব্ৰিজখন মানুহে বনোৱা নাই, বৰঞ্চ এই ব্ৰিজখন প্ৰকৃতিয়ে বনাই দিছে। আপোনালোকে দেখিব পাব যে পানীত ইয়াৰ ৰিফ্লেকশ্যন কেনেকুৱা হৈছে। দেখিবলৈ পোৱা একেবাৰে ঘূৰণীয়া এটা চাৰ্কেল। কিন্তু আপোনালোকে ভাবিব পাৰিবনে এই ব্ৰিজখন প্ৰকৃতিয়ে বনাই পেলাইছে? কিন্তু এই ব্ৰিজখনৰ ওপৰেৰে কেতিয়াও যাব নোৱাৰিব, কিয়নো জাৰ্মানী চৰকাৰে এইটো বেন কৰি ৰাখিছে। নাম্বাৰ 2, অভাৰটন ব্ৰিজ, মিল্টন। বন্ধুসকল, দলঙৰ পৰা জঁপিয়াই বহুতো মানুহে আত্মহত্যা কৰা কথাবোৰ আপোনালোকে নিশ্চয় গম পায়। কিন্তু আপোনালোকে ভাবিব পাৰেনে এনে এখন ব্ৰিজো আছে য'ত অকল কুকুৰে আত্মহত্যা কৰে? হয় বন্ধুসকল, অভাৰটন নামৰ এই ব্ৰিজখনত আজিলৈকে প্ৰায় 600তকৈ অধিক কুকুৰে আত্মহত্যা কৰিছে। শুনি চাগে আপোনালোকে বিশ্বাস কৰিব পৰা নাই যে কুকুৰবোৰেও আত্মহত্যা কৰে। তেন্তে কৈ দিওঁ যে এই ব্ৰিজখন ইমানেই ৰহস্যময় যে এই ব্ৰিজখনত যেতিয়া এটি কুকুৰ আহি যায়, তেতিয়া সেই কুকুৰবোৰে এফালৰ পৰা জঁপিয়াই দিয়ে আৰু 50 ফুট উচ্চতাৰ পৰা যেতিয়া কুকুৰটো পৰে তেতিয়া সেই কুকুৰটোৰ তৎক্ষণাতে মৃত্যু হৈ যায়। বন্ধুসকল, কুকুৰবোৰে কিয় তাত গৈ আত্মহত্যা কৰে সেইটো আজিলৈকে কোনেও গম নাপালে। কোৱা হয় যে তাত কিছুমান বেয়া শক্তি আছে যিবোৰে এইবোৰ কাম কৰে, কিন্তু বিজ্ঞানীসকলে আজিলৈকে প্ৰমাণ কৰিব পৰা নাই যে তাত আচলতে কুকুৰবোৰে এনেকুৱা কৰে কিয়। তাত এখন ৱাৰ্ণিং বৰ্ডো লিখা আছে, যদি আপুনি এই ব্ৰিজখনৰ ওপৰেৰে কুকুৰ লৈ যায় তেতিয়াহ'লে কুকুৰবোৰক ধৰি ৰাখিব, নহ'লে কুকুৰবোৰ জঁপিয়াই আত্মহত্যা কৰিব পাৰে। নাম্বাৰ 3, ব্লাড ফল, এণ্টাৰ্কটিকা। বন্ধুসকল, এণ্টাৰ্কটিকা বৰফৰ দেশ, এইটো আপোনালোকে সকলোৱে গম পায়। কিন্তু এণ্টাৰ্কটিকাত এনে এটি জলপ্ৰপাত আছে যিটো একেবাৰে ৰহস্যময়। আচলতে এই জলপ্ৰপাতটো ৰঙা ৰঙৰ আৰু সেইবাবে কোৱা হয় যে তেজৰ জলপ্ৰপাত, অৰ্থাৎ ব্লাড ফল। বন্ধুসকল, আপোনালোকে যদি ইয়ালৈ আহি নিজ চকুৰে প্ৰত্যক্ষ কৰে তেতিয়াহ'লে আপুনিও নিশ্চয় আচৰিত হৈ পৰিব, কিয়নো সেই ঠাইখন বহুত ৰহস্যময়। কিন্তু বিজ্ঞানীসকলে কৈছে যে ইয়াত আইৰণৰ মাত্ৰা অত্যাধিক আৰু সেইবাবে ইয়াত বৰফবোৰ গলাৰ পিছত ৰঙা ৰঙৰ হৈ পৰে। নাম্বাৰ 4, মিচিগান ট্ৰায়েংগল। বন্ধুসকল, আপোনালোকে বাৰ্মুডা ট্ৰায়েংগলৰ বিষয়ে গম পায়নে? যদি জানে আপোনালোকে নিশ্চয় গম পাব, বাৰ্মুডা ট্ৰায়েংগলত ৰহস্যময়ভাৱে কিছুমান বস্তু নাইকিয়া হৈ পৰে। আচলতে সেই ঠাইখন হ'ল সাগৰৰ মাজভাগ, য'ত বিভিন্ন উৰাজাহাজ, ইয়াৰ উপৰি জাহাজ তথা আন বহুতো বস্তু নাইকিয়া হৈ পৰিছে। কিন্তু এইবোৰ ক'লৈ যায় সেইটো কোনেও গম নাপায়। ঠিক একেদৰে আমেৰিকাৰ মিচিগান ট্ৰায়েংগলটো এক ৰহস্যময় ঠাই। আচলতে এই ঠাইখন সাগৰ নহয়, বৰঞ্চ বিল। কিন্তু এই বিলখন কিছুমান ঘটনা সংঘটিত হৈ গৈছে যিবোৰ অতি ৰহস্যময়। 1971 চনত ইয়াত থমাছ নামৰ এজন নৌকে নিজৰ জাহাজৰ লগত তথা নিজৰ দলটোৰ লগত ইয়ালৈ আহিছিল। কিন্তু তেওঁলোকৰ সম্পূৰ্ণ দল তথা তেওঁলোকৰ জাহাজখন নাইকিয়া হৈ যায়। ইয়াৰ পিছৰে পৰা আজিলৈকে প্ৰায় 40তকৈ অধিক উৰাজাহাজো নাইকিয়া হৈ গৈছে। কিন্তু যেতিয়া আমেৰিকা চৰকাৰে কোনো ধৰণৰ বস্তু তথা কোনো ধৰণৰ প্ৰমাণ পোৱা নাছিল যে সেই বস্তুবোৰ ইয়ালৈ আহিছিল, আচলতে এই ঠাইখন আমেৰিকা চৰকাৰে কৈ দিছে যে এই ঠাইখনলৈ গ'লে ৰহস্যভাৱে নাইকিয়া হৈ যাব পাৰে। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।